আল্লাই কৰাতে অসমৰ পৰা যেতিয়া ওলাই গৈছোঁ, মই বৰপেটাৰে আচলতে জীয়ৰী। মোৰ মা বাবা আচলতে সুন্দৰী দিয়া, গোবৰধানা, কালপানী, সৰভোগ, চকচকা এইবোৰ এলেকাত মোৰ বাল্যকালটো গৈছে। তাৰপিছত গুৱাহাটী গৈ পেলাই পঢ়া শুনা কৰিছোঁ। মোৰ শিক্ষা দীক্ষাৰ কথাও বহুতে প্ৰশ্ন কৰিছে, সেইকাৰণে মই জনাব বিচাৰিম। আমি 4জনী ভণ্টি আছিলোঁ। আমি গোটেই কাৰবাৰে কটন কলেজত পঢ়া। কটন কলেজত পঢ়া মানে মেধাৱী ছাত্ৰীয়েহে পঢ়িব পাৰিব, কটনত এনে এডমিশ্যন নাপায়। সেই সময়ত তেনেকুৱা। আজি কটনৰ কথা মই নাজানো, কিন্তু আমাৰ সময়ত বহুত মানে 0.1% কাৰণেও এডমিশ্যন নাপায়। মই ইংলিছত মেজৰ লৈ অনাৰ্ছ লৈ পেলাই পঢ়া, মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। আৰু পঢ়া শুনাত আমাৰ ঘৰত আমাৰ মায়ে এটা পৰিৱেশ বনাইছিলে। পঢ়া শুনাৰ আমাক মায়েতো কৈছিলে যে মানে বিয়া, ছোৱালীৰ কাৰণে বিয়া ইম্পৰ্টেণ্ট নহয়, প্ৰথমতে নিজৰ ভৰিৰ ওপৰত খাৰা হ'ব লাগিব। মোৰ মায়েতো আমাক শিকাই দিছিলে। যি কি নহওক, পিছলৈ গ্ৰেজুৱেশ্যন কৰাৰ পিছলৈ মই, যিহেতু মোৰ বাবা লোকশিল্পী, মোৰ বাবা দতৰা বজায় ৰেডিঅ' চেণ্টাৰত গীত গাইছিলে তেওঁ, গোৱালপৰীয়া লোকগীত, দেশী লোকগীত, যোনটো আমাৰ ধুবুৰী অঞ্চলৰ ভাষা, আপোনালোকৰ ভাষা দেউতাই বহুত বেছি গাইছিলে। আৰু পিছলৈ বাবাৰ পৰাই মই সংগীতৰ শিক্ষা লওঁ, আৰু পিছত শাস্ত্ৰীয় গায়ন বা গোটেইখিনি শিক্ষা লৈ মই যোনটো পেচা, সেইটো মোৰ সংগীত হৈ গ'ল পিছত। গতিকে তাৰপিছত বহু কাম ইয়াত কৰাৰ পিছত বম্বেলৈ গুচি গ'লোঁ। বম্বেত গুচি যোৱাৰ পিছত এটা ডাঙৰ পৃথিৱী মোৰ সন্মুখত আহিল, যে সৰভোগৰ পৰা যে গৈ কল্পনা পাটোৱাৰী বম্বে গৈ পাইছোঁ। এটা ছোৱালী হিচাপে, মহিলাখিনিয়ে বুজি পাব এইটো কথা, যে ছোৱালী হিচাপে মানে এটা আজিৰ সময়ত সপোন দেখাটো, যে মই বম্বেলৈ গৈ ডাঙৰ কাম কৰিম, এইটো বহুত ডাঙৰ এটা এচিভমেণ্ট, এটা উপলব্ধি মনৰ। আৰু সেইখিনি কৰাৰ পিছত তাৰপিছত উত্তৰ প্ৰদেশ, বিহাৰ, তাৰ সংগীতৰ দুনিয়াত মই হঠাৎ মানে নামচিন হৈ গ'লোঁ। মোক ওপৰলৈ আশীৰ্বাদ কৰিলে, আৰু মই ভোজপুৰী গায়িকা কল্পনা বুলি। কিন্তু মই বিদেশতো বহুত কমনৱেলথ গেমছ, অষ্ট্ৰেলিয়া বা লণ্ডন, কানাডা, চাউথ আমেৰিকা, বহুত জেগাত মই সংগীতৰ কাৰণেই গৈছোঁ। আৰু তাৰপিছত নিজক এটা সময়ত মই এইটো প্ৰশ্ন কৰিলোঁ, যে মোৰ এতিয়া 40 বছৰ পাৰ হৈ গৈছে, আৰু এতিয়া মই কি কৰিব খোজোঁ। মানে বম্বেত বা মই যেতিয়া মোৰ মানুহে মোক চাব আহে, গান শুনিব আহে, বিহাৰত, ইউপিত মই 3 লাখ পৰ্যন্ত মানুহ মোক চাব আহে। 3 লাখ, 2.5 লাখ, বুজি পাইছে? দূৰ দূৰলৈ একো দেখা নাপায়, খালি মাথাবোৰ দেখা পায়, মানুহ মোক চাব আহে। আৰু সেইটো পাই মই গম পাইছোঁ যে মোক ইমান ডাঙৰ এটা মানে খাচ কল্পনা, মই মানে মোক মানুহে শুনিব আহে, চাব আহে। সেইখিনি হোৱাৰ পিছত এটা সময়ত কি হৈ জানে, এটা সময়ত এই যে মই ভাৱটো থাকে, অহংকাৰ যে থাকে, সেই মই ভাৱটো এটা সময়ত গুচি যায়। মোৰ সেইটো গুচি গ'ল। চব পালোতো, টকা পইচা, ঘৰ দুৱাৰ বম্বেত চব আছে, মই চব পালো, গুচি গ'ল। গুচি যোৱাৰ পিছত মই নিজক প্ৰশ্ন কৰিলোঁ যে এতিয়া মই নেক্সট বছৰবিলাক কি কৰিম। মোৰ মনে ক'লে যে মই মোৰ জন্মভূমিত মই তাৰ প্ৰতিদান দিব লাগিব, মই সেৱা কৰিব লাগিব জন্মভূমিত। আৰু সেই উদ্দেশ্যে মই ঘূৰি আহিছোঁ। আচলতে মোৰ আচল উদ্দেশ্য, মোৰ নিয়ত সেইটো। আৰু অহাৰ পিছত যেতিয়া মই দেখিলোঁ যে বহুত ঘটনা হ'ল, বহুত ব্যক্তিগত কথাও আছে। মোৰ 2 নম্বৰ ভণ্টিজনী হঠাৎ মাৰা গ'ল। ৰাতি 1টা বজাত বেংগালোৰৰ পৰা ফোন আহে যে তাই মৰিল। আৰু তাৰপিছত সেইবিলাক ঘৰুৱা কথা, যদিও মই অলপ কৈছোঁ, কাৰণ মই ৰাজনীতিত কিয় আহিলোঁ তাৰ সেই প্ৰেচাৰটো আছে। মোক ছোৱালীবিলাকক যে অত্যাচাৰ কৰে, তাইক আমাৰ সন্দেহ হয় যে তাইক মাৰি পেলোৱা হৈছে। আৰু তাৰপিছত কোৰ্ট কাছাৰীৰ কেছ চলি আছে। তাইৰ এটা সৰু ছোৱালী আছিল, এতিয়া 8 বছৰ হৈছে। 8 বছৰীয়া ছোৱালীটোৱে এতিয়া আব্বাৰ ওচৰত নাযায়। এইটো আচৰিত কথা। তাই আব্বাৰ ওচৰত নাযায়, তাই মোৰ মা, মানে তাৰ নানীৰ ওচৰত তাই থাকিব বিচাৰে। এতিয়া মইতো ৰাখিব নোৱাৰো, কাৰণ লিগেল বহুত কথা আছে। তো আমি আকৌ ফেমিলি কোৰ্টত গাৰ্জেনশ্বিপৰ এপ্লাই কৰি কোৰ্ট কাছাৰী কৰিব লগা হৈছে। কিন্তু এইবোৰ যে মই কৰিলোঁ, এই যে কোৰ্ট কাছাৰী, ছোৱালীক যে মোৰ ভণ্টিক মাৰি দিলে, মই পুলিচ ষ্টেচন গৈছোঁ বেংগালোৰত, তাত FIR লজ কৰা নাই, বুজি পাইছে? তো এইবোৰ চিনেমাত দেখা পাইছিলোঁ। বম্বেৰ দুনিয়াখনত বহি পেলাই মই এটা আৰামৰ ষ্টাৰ কল্পনা এটা লাইফ কটাই আছিলোঁ। কিন্তু হঠাৎ যেতিয়া এইবিলাক ঘটনা মোৰ জীৱনত হ'ল, মই যেতিয়া পুলিচ ষ্টেচন যাব লগা হ'ল, কোৰ্টৰ উকিলৰ পিছে পিছে দৌৰিব লগা হ'ল, মই ভাবিলোঁ যে বাস্তৱ জীৱনটো কিমান উল্টা, বাস্তৱ জীৱনটো বহুত কঠিন। আৰু তাৰপিছত মোৰ লাগিল যে মই এটা ভণ্টি হেৰাইছোঁ, এই গোটেই জাগাত হাজাৰটা মোৰ ভণ্টি আছে নহয়, বহুত হাজাৰটা ভণ্টি আছে। যদি সেই ভণ্টিকেইটাৰ কাৰণে মই যদি দিদি হৈ কিবা এটা কৰিব, মই যদি নানামো, ৰাজনীতিত অহাটো এইটো কাৰণেও জৰুৰী যে মই আজি যে মহিলা সবলীকৰণৰ কথা কোৱা হৈছে, ওমেন এম্পাৱাৰমেণ্ট, মহিলা বেটি বচাও বেটি পঢ়াও কোৱা হৈছে, কিন্তু বাস্তৱ জীৱনত বস্তুবোৰ বহুত টান। আৰু মই ভাবিলোঁ যে নহয়, ৰাজনীতি বেয়া নহয়, ৰাজনীতিৰ এটা এনেকুৱা মঞ্চ য'ত ক্ষমতা পোৱাৰ পিছত যদি কাৰোবাৰ ভাল নিয়ত আছে, বহুত কাম কৰিব পাৰি। সংঘৰ্ষ হ'ব, কষ্ট হ'ব, কিন্তু কাম মই কিয় কৰিব নোৱাৰিম। তো এইবোৰ মোৰ ৰাজনীতিত অহাৰ পিছফালৰ কথাখিনি এনেকুৱা দেই, সেইখিনি কথা ক'লোঁ।
2 নম্বৰ কথা, অগপ দলৰ মই কিয় বাচিলো, অগপ দলক এইকাৰণে বাচিলো। প্ৰথমটো মই আপোনালোকক ধন্যবাদ জনাওঁ, ইয়াতে ইমানসকল এনেকুৱা লাগে দূৰৰ পৰা চাই দিছপুৰৰ পৰা যেন মুছলমানসকল যেন অগপ হ'বই নোৱাৰে, যোনটো ভুল। মই সৰু ক্ষেত্ৰত আহি সেইটো গম পাইছো যে কিমান পুৰণা বয়োজ্যেষ্ঠ মুছলমান কৰ্মী ইয়াত আমাৰ অগপ কৰ্মী আছে। তো সদায় এনেকুৱা এটা ভাৱ হয় যে মুছলমান মানে কংগ্ৰেছ, মুছলমান মানে AIUDF, এইটো এটা ভাৱ এটা আছে আৰু সেইটো সত্যও হয়। বহু ক্ষেত্ৰত আজি পৰিৱেশটো বেলেগ হৈ গৈছেতো, আজি হিন্দু মুছলমানৰ কথা আহিছে, বহুত কথা আহিছে। কিন্তু মোৰ কথা হ'ল যে অগপ বহু মুছলমান লোকৰ মাজত হৃদয়ত এতিয়াও আছে, আৰু আমি খালি কিছুমান মানুহ আহি পেলাই তাক সাৰ দিব লাগে, পানী দিব লাগে, সি আৰু ফুলিব আৰু ধুনীয়াব। সেই বিশ্বাসটো মই আপোনালোকৰ ওচৰত আহি পেলাই পাইছো। অগপত মই এইকাৰণে আহিছো, মই আপোনালোকক কওঁ, মই এইখিনি কথা কোৱা নাই। মই আচলতে কল্পনা পাটোৱাৰী, মই যদিও জন্মসূত্ৰে মই হিন্দু ঘৰত জন্ম হৈছো, কিন্তু মই বিবাহ সূত্ৰে মই পাৰভেজ খানৰ লগত বিয়া হৈছো, আৰু মই মুছলমান ইছলাম ধৰ্মও মই কবুল কৰিছো, আৰু মোৰ 2টা সন্তান আছে, আহিছে 2টা সন্তান, আৰস্তু খান, আৰেশমিত খান। গতিকে মই ভাবো যে মই ধৰ্ম নিৰপেক্ষ এটা দল বিচাৰি আছিলো, যোন এটা ধৰ্মৰ কথা কৈ লাভ নাই। আমি অসমত আছো, আমি অসমীয়া হৈ থাকিব লাগিব। মোৰ মতে মই যিমান পাৰো কৈ গৈছো, AIUDF দল হয়তো ইয়াত বহু মানে আপোনালোকৰ মাজত আছে, মই জানো, সেইখিনিও মই জানো, আৰু মই পটকে কাকো বেয়া নাপাওঁ, চবৰে সেইটো অধিকাৰ। কিন্তু মোৰ কথাখিনি মই কম আপোনালোকক, AIUDF দলে আচলতে সদায় অসমীয়া যোনখন সমাজ, মই সেইখন সমাজতো উঠা বহা কৰো। অসমীয়া সমাজে AIUDF যোনটো ধাৰা, যোনটো বিচাৰধাৰা, সেইটোক কিন্তু সদায় সন্দেহযুক্ত এক বাংলাদেশী ধাৰা বুলিহে ভাবে। মই আপোনালোকক কিন্তু জনালো, অসমীয়া সমাজে AIUDF দলক গ্ৰহণ নকৰে, আৰু আমি থাকিব লাগিব অসমত, আমি থাকিব লাগিব অসমত। আমি ঠিক আছে, আমাৰ পূৰ্বজসকলে আপোনালোকৰ যেনেকে বহুসকল আহোমসকলো বাহিৰৰ পৰাই আহা, বা আমাৰ আৰিয়ানছ যোনবোৰ আমাৰ ব্ৰাহ্মণ সমাজ, আচলতে ক'ব গ'লে সকলোৱে বাহিৰৰ পৰাই আহিছে, আৰু তাৰপিছত ডাঙৰ এটা ভাৰতীয় সংস্কৃতি সকলোৱে গ্ৰহণ কৰিছে। গতিকে অসমৰ ক্ষেত্ৰত মই এইটো জানো যে আজি আমাৰ থলুৱা যি আমাৰ গৰীয়া মৰীয়া আমাৰ দেশী মুছলমানসকল আছে, তাৰ বাহিৰেও যিখন বংগীয় মুছলমান, আমাৰ পূৰ্বজসকল আহিছিলে, আপোনালোকৰ পূৰ্বজসকল আহিছিলে, আৰু মই ভাবো অহাৰ পিছত যেনে ভূপেন হাজৰিকা দেৱে গাইছিলে কি, পদ্মা নদীৰ ধুমুহাত পৰি শত জন আহিলে, লুইতৰ দুয়ো পাৰে কতনা অতিথি আদৰিলে, কিছু ল'ব লাগে, কিছু দিব লাগে, জিন যাবলে হলে, মিলিব লাগে, মিলাব লাগে, ৰবীন্দ্ৰনাথেও ক'লে। এই কথাখিনি মই গীতৰ মাজেৰে চবকে উদাহৰণ এইকাৰণে দিওঁ, কাৰণ মই আল্টিমেটলি কলাকাৰ, মই গায়িকা। কথাখিনি গীতৰ মাজেৰে বুজাব বেছি সহজ হয় যে এখন নতুন সমাজত আহিলে আমি কিছু দিবও লাগিব, আৰু কিন্তু কিছু আমি ল'বও লাগিব। আমি জিদ্দি হৈ থাকিলে নহ'ব। আমি এই মাটিৰ যদি আমি খাই আছো, এই মাটিত আমাৰ নতুন প্ৰজন্ম জন্ম হৈছে, তো এই মাটিৰ প্ৰতি আমাৰোতো কৰ্তব্য আছে। গতিকে মূল অসমীয়া সমাজৰ মাজলৈ আহিব লাগিব। আমাৰ অসমৰ যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে, মই সেইটো কৰিব আহিছো। মই ৰাজনীতি কৰিব আহিছো, কিন্তু মই প্ৰেমৰ ৰাজনীতি কৰিব আহিছো। মই ভাবো যে সৰুক্ষেত্ৰী অঞ্চলত আমাৰ কয়াকুছি, আপোনালোকৰ এইটো অঞ্চল, আৰু সৰ্থেবাৰীৰ এখন হিন্দু সমাজ আছে, এটাই সমষ্টি, কিন্তু দুইটাৰ মাজত এটা খাল আছে, মনৰ মাজত এটা খাল আছে, মই সেইটো দেখিছো। আৰু এই খালটোক মাৰিবৰ কাৰণে মই ভাবো কল্পনা পাটোৱাৰীৰ নিচিনা যোনে হিন্দু মুছলমান সকলোখিনি ডেইলি মই জীয়াও, মই হিন্দু মুছলমানৰ মিলনৰ কথা বাকীবোৰে ভাষণ দিয়েতো, মই কিন্তু ডেইলি জীয়াও। মই মায়ে যেতিয়া কিবা পঢ়ি থাকে, ধৰ্ম কিবা কৰি থাকে, মই মাৰ লগতো মই পিছফালে বহো। মই নিজেও কিন্তু নামাজ পঢ়ো। মই 5 বক্তৰ নামাজ পঢ়া মানুহ নহয়, মই মিছা কথা নকওঁ। কিন্তু যদি মানে মই চেষ্টা কৰো 2 ৰাকাত মই নফল নামাজো যদি পঢ়িব পাৰো, মোৰ মানে সেইটো সঁচাখিনি কৈছো, মিছা কথা কোৱা নাই, যে মই অলপ সময়ৰ কাৰণে তেওঁৰ লগত কানেক্ট হ'ব খোজো। কাৰণ আপোনাৰ দিমাগত আইডিয়াবোৰ ওপৰৰ পৰাহে আচলতে, মই এনেকে ভাবো যে তেওঁ নিজে আইডিয়াবোৰ খুলি দিব যে কি কৰিব লাগিব আগত, কি কৰিব নালাগে। গতিকে মই নকওঁ যে মই বিৰাট চেষ্টা মুছলমান হৈছো, জীয়াই আছো, সেইটো মই নকওঁ। কিন্তু মই যিহেতু 2টা মুছলমান সন্তানৰ মাতৃ, আৰু মাতৃ মানেতো মাতৃৰ কোনো জাতি ধৰ্ম নাই নহয়। মাতৃয়ে ল'ৰা ছোৱালী শিকাব লাগিব। মই যদি নিজে নাজানো উজু কৰিব, মই যদি নিজে নাজানো নামাজ পঢ়িব, মই বাচ্চাক কেনেকে শিকাম? গতিকে সেইকাৰণে মই অলপ শিকিব চেষ্টা কৰিছো, আৰু শিকিছো। বাকী এই সমষ্টিটোত মই ৰাজনীতিৰ কথাখিনি এইখিনিয়ে ক'ব খুজিছো যে আপোনালোকে সকলোৱে 2011 চনত আপোনালোকে AIUDF-ক চান্স দিছিলে।
2016 চনত আপোনালোকে কংগ্ৰেছক চান্স দিলে 2021ত কল্পনা পাটোৱাৰীক কিয় চান্স নিদিব মোক আগতে ৰাইজে সেইটো ক'ব লাগিব মই জানো মোক ৰাইজে কলাকাৰ হিচাপে মৰম কৰে আৰু ময়ো বম্বেৰ পৰা বহু বস্তু বহুত ত্যাগ কৰি আহিছোঁ এনেকুৱা নহয় যে বহুতে প্ৰশ্ন কৰিব যে সৰু ক্ষেত্ৰী কিয় আহি পাইছে মোক বহুতে কৈছে যে लखनऊ पर फोन करे दिल्ली पर फोन करे कि कल्पना जी आप मुंबई में रहते हैं आप तो लोक सभा और राज्यसभा में आपको जाना चाहिए ट्राई करना चाहिए आप क्यों विधानसभा में क्यों आए आप नीचे क्यों गए মোক এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে কিন্তু মই লোক সংস্কৃতিত খুব অধ্যয়ন কৰি মিউজিক কৰা মানুহ দেই মই মিউজিকটো মই অধ্যয়ন কৰোঁ মই সেইকাৰণে মই ভাবিলোঁ যে মই তৃণমূল পৰ্যায়ৰ পৰা যদি এই ৰাইজসকলৰ লগত নিমিলি পেলাই মই ৰাজনীতি কৰোঁ ৰাজ্যসভাত মই যাম ইয়াৰ পৰা ফ্লাইটত যাম দিল্লীত 15 দিন থাকিম আৰু মই গুচি আহিম সেইটো ৰাইজৰ লগত মিলা নহ'ল তো তৃণমূল পৰ্যায়ৰ ৰাজনীতি বুজিবৰ কাৰণে মই আচলতে বিধানসভা আহিছোঁ মই জানো এই সমষ্টিটো অত্যন্ত কঠিন সমষ্টি মই জানো এইটো কথা কিন্তু মোৰ তথাপিও কিবা এটা বিশ্বাস আছে মোৰ কিবা এটা আস্থা আছে আপোনালোকক লগ পাইতো আৰু আস্থা মোৰ জাগিছে গতিকে এইখিনি কথা মই ক'ব আহিছোঁ লগ ধৰিব আহিছোঁ আৰু এটা দুটা কথা ক'ম শুনি বেয়া লাগিব পাৰে কিন্তু মই ইয়াতে আহি যিহেতু মই ৰাজনীতিত নতুন মই গম পাইছোঁ যে ভোটদান হোৱাৰ আগদিনাখন হেনো 300-500 টকাত ভোটাৰ বিক্ৰী হয় ঠিক আছে এইটো কথা মই গম পাইছোঁ এতিয়া মোৰ কথা হ'ল যি আমাৰ কেণ্ডিডেট আছে এতিয়া মই গম পাইছোঁ যে ইয়াত হেনো এগৰাকী ছেকেণ্ড আজমল আছে কেণ্ডিডেটৰ মানে তেওঁ হাজবেণ্ড হয় পৰিয়ালৰ হয় তেওঁক ছেকেণ্ড আজমল বুলি কোৱা হয় প্ৰথম কথা মোৰ তেখেতসকলক প্ৰশ্ন আপোনালোকে প্ৰশ্ন কৰিব যদি ইমান আজমল চাহাবৰতো বহুত পইচা আছে ন তেখেতক মই সন্মান কৰোঁ সমাজ সেৱক হিচাপে কিন্তু অসমৰ পলিটিক্স ৰাজনীতিৰ ক্ষেত্ৰত মোৰ এইটো প্ৰশ্ন আছে যদি ইমানেই পইচা আছে তেনেহ'লে মুছলমান সমাজৰ গাঁওবোৰ ইমান দুখীয়া কিয় ডুবাইত বিজনেছ কৰে চাউদি আৰবত বিজনেছ কৰে তেওঁ আমাৰ এই সৰু ক্ষেত্ৰী সমষ্টি চেঙা সমষ্টি জনিয়া সমষ্টি বাগবৰ সমষ্টিক ডুবাই কিয় বনাই দিব পৰা নাই এইটো মোৰ যুগুত প্ৰশ্ন নহয় জানো হয়নে নহয় এইটো এটা প্ৰশ্ন মই কৰিব খোজোঁ যে ডুবাই কিয় কৰিব পৰা নাই সৰু ক্ষেত্ৰী ডুবাই হৈ যাব লাগিছিলে এতিয়ালৈকে 2 নম্বৰ কথা এই যে 500 টকাত বিক্ৰী হয় মই খালি এটা কথা ক'ম মই আপোনালোকক দিনী মই আপোনালোক বহুত ডাঙৰ মানুহ বহি আছে মই কি আপোনালোকক এডভাইচ দিম কিন্তু মই ভাবোঁ মুছলমান ধৰ্মৰ বিষয়ে ইছলাম ধৰ্মৰ বিষয়ে আটাইতকৈ ভাল লগা কথা যিয়ে মোক আকৃষ্ট কৰিছিলে সেইটো কি জানে মুছলমানসকলে কেৱল আল্লাহৰ ওচৰত মূৰ দুৱায় মানুহৰ ওচৰত মূৰ নুদুৱায় কিবা যদি খুজিব আছে আল্লাহ খোজে তাৰ বাহিৰে কাকো নোখোজে এই কথাখিনি কিন্তু বহুত ডাঙৰ কথা তো মই ভাবোঁ যে এজন মুছলমানৰ দাম কি 300 টকা আৰু 500 টকা হয় নেকি এনেকৈ ভাবে নেকি আপোনালোকে যদি বিক্ৰী হ'ব আছে আল্লাহৰ ওচৰত বিক্ৰী হ'ব যদি নিজক বেচিব আছে ন আল্লাহৰ ওচৰত বেচিব আমিতো সদায় ইয়াৰতো মানুহবিলাক আমি সদায় আছোঁ গৰীব হৈয়ে আছোঁ কষ্টটো সদায় পাই আছোঁ কিন্তু এটলিষ্ট ইমানটোতো মোৰ হয় ন এইটোতো মোৰ দুখীয়া হ'লে ধনীয়া হ'লে চবৰে সমান গতিকে মই ভাবোঁ যে সেই 500 টকাত যিকে বিক্ৰী হোৱা যিটো কথা ওলাইছে সেইখিনি কথাক আগন্তুক নিৰ্বাচনত আপোনালোকে যাতে মিছা বুলি প্ৰমাণিত কৰে আল্লাহৰ ওচৰত যাতে মূৰ দুৱাই তাৰ বাহিৰে যাতে কাৰো ওচৰত বিক্ৰী নহয় সেইখিনি কথা মই ক'লোঁ আৰু এটা পলিটিকেল কথা মই ক'ব খোজোঁ যিহেতু ইয়াত হয়তো শিক্ষিত সমাজ আপোনালোকে যুৱ আমাৰ লোকসকল আছে সেইটো মোৰ ব্যক্তিগত কথা দলীয় কথা নহয় দেই এইটো মোৰ আমাৰ অসমত আচলতে সংখ্যালঘু সম্প্ৰদায়ৰ কোনো ভাল নেতা নাই যদি নেতাকে আপোনালোকে চয়ন কৰিব আছে নেতাক আপোনালোকে ব্যক্তিগতভাৱে মই আছাদুদ্দিন ওৱেইছিক নেতা হিচাপে মই চাওঁ মই তেওঁক শুনো তেওঁক ফ'ল' কৰোঁ আমাৰ মুছলমান সম্প্ৰদায়ৰ নেতা পলিটিকেল নেতা বদৰুদ্দিন আজমল চাহাব হ'ব নোৱাৰে আমাৰ যদি নেতা হ'ব লাগিব আছাদুদ্দিন ওৱেইছিৰ নিচিনা আচলতে আমাক নেতা লাগে যদিও তেওঁৰ দল বেলেগ বা দলীয় মই আজি তেওঁৰ লগত ক'ত কাৰ কি ছাপোৰ্ট আছে মই নাজানো কিন্তু মোৰ এইটো ব্যক্তিগত কথা যে আমাক সেনেকুৱা বেৰিষ্টাৰ তেওঁ পঢ়া শুনা কৰা এজন নেতা আমাক তেনেকুৱা নেতা লাগে গতিকে তেনেকুৱা নেতাৰ এটা কিন্তু প্ৰয়োজনীয়তা অসমতো আছে এতিয়াও সেই জেগাখিনি খালী হৈ আছে আৰু মই ভাবোঁ যে আমি আগন্তুক দিনত এনেকৈ আমি গৈ একেলগে যদি যাওঁ বিচাৰ হঠাৎ কেতিয়াবা সেই আছাদুদ্দিন ওৱেইছিজন আমি ইয়াত পাই যাম আহি যাব আমাৰ মাজত গতিকে সেয়াই ল'ৰা ছোৱালীসমূহক কষ্ট কৰি হ'লেও পঢ়াব লাগিব তাৰ মাজতেও ল পঢ়াটো জৰুৰী মই ভাবোঁ ল পঢ়াটো বিৰাটেই বেছি জৰুৰী নিজৰ অধিকাৰ জনা জৰুৰী ছোৱালীৰ মাজতো সেইখিনি কথা ক'ম আৰু আজি যেতিয়া মই সেই তাতে দলংখন মাতি পেলাই আছিলে মই এইফালে যেতিয়া আহিছোঁ ৰাস্তা ঘাটবোৰ যেনেকুৱা অৱস্থা মইতো মানে ভাবিছোঁ তাকেই কৈছোঁ যে কোনোবা যদি প্ৰেগনেণ্ট মহিলা থাকে এইখিনি তাৰ 8 মাহ হৈ আছে 9 মাহ হৈছে হঠাৎ প্ৰসৱ পীড়া যদি আৰম্ভ হয়
মানে তেখেতে কেনেকৈ হস্পিটেল গৈ পাব মই সেইটো কথা মৰ্মে মানে মই উপলব্ধি কৰিছোঁ। আৰু এটা কথা চবে ক'ব যে নিৰ্বাচনৰ আগে আগে এনেকৈ আহে, তো মোৰ ক্ষেত্ৰত মই ক'ব পাৰিম বেলেগসকলে বেয়া কাম কৰিছে এইটো মোৰ ওপৰতো চেকা পৰি যায় অলপ। মই এইটোৱে ক'ব খুজিছোঁ যে মই ৰাজনীতিত জাষ্ট অক্টোবৰ মাহৰ এই 9 তাৰিখে মই অগপত জইন কৰিছোঁ। আৰু অনৰ্গলভাৱে অক্টোবৰৰ পৰা কিন্তু মই মানে হয়তো আপোনালোকে দেখিছে মোবাইল টিভিত মই কিন্তু কামৰ দলৰ কাৰণে ঘূৰি আছোঁ। গতিকে অক্টোবৰৰ আগতেতো অহাৰ প্ৰশ্ন নুঠে, ৰাজনীতিতে মই আচলতে অক্টোবৰত আহিছোঁ। গতিকে মোৰ কাৰণে সময় কম মই জানো, কিন্তু এইটোৱে অনুৰোধ অলপ নিজৰ বিবেকৰ দ্বাৰা যে আপোনালোকে নিৰ্ণয় লয় আৰু মানুহখিনিকো যাতে কথাখিনি বুজায়। আৰু মই এইটোৱে আশীৰ্বাদ বিচাৰিম যে ক'লো নহয় যে AIUDFক চান্স দিছে এবাৰ, দ্বিতীয়বাৰ পটকে ব্ৰেইন ৱাশ্ব হৈ চান্স দিয়াৰ কথাটো আচলতে অলপ ভাবি চাবলগীয়া কথা, ঠিক আছে। আৰু মই ক'লোৱেই যে ধনী মানুহ যিমান ধনী মানুহ পলিটিক্সত আহি পেলাই কিয় সেৱা কৰিব লাগে? আপুনিতো পইচাৰে সমাজ সেৱা কৰিব পাৰে, ওপৰলৈ পইচা দিছে নহয় আপোনালোক ডাঙৰ ডাঙৰ মানুহ। আমাক অলপ পইচা লাগিব, আমি কলাকাৰ, আমি ৰাতি ৰাতি গান গাওঁ, 3 ঘণ্টা মঞ্চত থিয় হৈ গান গাওঁ, কষ্ট কৰোঁ, যি পইচা আছে সেইখিনি আমাৰ সৎ কামৰ পইচা, কিন্তু আমাৰ কলাকাৰীৰ পইচা। গতিকে কিন্তু নিয়তত মোৰ কাম কৰাৰ মই নিজকে প্ৰুভ কৰিবলৈ মই যদি আহিম মই যোনটো সমষ্টিয়ে নাপাওঁ মই নিজক প্ৰুভ কৰিম, ৰাইজক দেখুৱাবলৈ নহয়, মই নিজকতো জবাব দিব লাগিব। মই নিজৰ লোককৃষ্টিটো মই সেইখিনি কাম কৰি আহিছোঁ। আৰু বাছ মই সেইখিনিয়ে ক'ব বিচাৰিছোঁ আপোনালোকক, বিশেষ আৰু বেলেগ নকওঁ। শেষত মোক সকলোৱে গীত গাবৰ কথা কয়, এতিয়া মই কি গাম কি নাগাম। প্ৰথমতে মই সকলো জেগাতে বিশেষকৈ আমাৰ সংখ্যা লোক প্ৰধান এলেকাত মই ইয়া নবী চালাম আলাইকা সদায় গাইছোঁ, আৰু মই গাম গোৱালপৰীয়া গান গাম, ঠিক আছে। ইয়া নবী সালাম আলাইকা